জলদি কাটা ফটাফট কৰিছো কি চিন্তা কৰি আছে মই আকৌ ভাবিছিলো বোলো এইটো আজি নাকাটো বুজি পাইছনে কাইলৈ কাটিব পাৰিলো হয় তেতিয়া আকৌ বোলো বিয়নী দুখকো খবৰটো দিব পাৰিলো হয় গোটেই সোপাই মিলি অহমলা সমলিকে ডকচি এসাঁজ খাব পাৰিলো হয় বুজি পাইছনে এতিয়া আকৌ মাৰিলে কেনেকেনো আহিব বিয়নী দুখ ৰাতিখন ভালে ভালে কাটক সপ্তাহ 10 দিনমান হ'ল মাংস খাব পোৱা নাই কিহৰ বিয়নী ভূতৰ লগ লাগিছে এইজনীচোন বহুতখিনি পালেগৈ একাহে মাংস খাবলৈ নোপোৱা নিচিনা কেনেকে আছে একা খাওঁ 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 লাগিয়ে থাকে তাই আকৌ এসোপা আদা ৰহুন সোপাহে গুচুৱাই লৈ থৈ দেগৈ যা বুজি পাইছ থৈ দেগৈ যা কাইলৈ কাটিম দে এইটো গোটেই সোপাই খাম বুজি পাইছনে জলদি কাটা ফটাফট কৰিছো বিয়নী একা কি খাব নোপোৱাকৈ আছে হা মাছ মাংস আনি দেখোন খায়ে থাকে হা আমাক মাতিছে কোনোবা নাখান খাবলৈ তোকহে মাতা নাই মোক মাতিয়ে থাকে বুজি পাইছনে মইহে খাই আহিয়ে থাকোঁ নাখালেও জোৰ কৰি কৰি খুৱাই বুজি পাইছ তোৰ নিচিনাহে অকল পেটীয়া নহয় বিয়নী ডোখৰ বুজি পাইছনে অকল ঠেঠালি পেলাম মই এইটো এতিয়া দেখোন ভাত কৰিলে আপুনি এনে দেখোন মোক কৈ নাযাওঁ নাযাওঁ কৈ থাকে দেখোন এতিয়া ভাত কৰিলে নাই আপুনি হা অ' নাযাওঁ নাযাওঁ বুলি কয় এতিয়া ভাত পৰিলে মানে হা বিয়নী একা ঘৰত মাছে মাংস খাই আহেগৈ জুতি লগাই জলদি কাটক কথা আকৌ কৈ থাকিলে নুশুনে নহয় এইজনীয়ে কেতিয়াবা হ'লে বৰ খং উঠি আহে বুজি পাইছনে এই ঠেঠালি পেলামহে বুজি পাইছ ঠেঠালি পেলাম তোক আপোনাকো ঠেঠালিম দেখিছনে বাৰু এইবাৰ মাংস চাংস নাখাওঁ বুজি পাইছ না তয়ে খা বুজি পাইছ তই হে খা মই কাটিম একদম নিদিওঁ মই খাবলৈ বিয়নী ভূটা লগ লাগিছে